গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰফিকুল ইছলামক সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই ৰফিকুল ইছলামক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে ৰফিকুল ইছলামে বিগত সময়ত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীকো সংগ দিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে একেলগে দেখা গৈছিল ৰাহুল গান্ধীৰ লগত। উদীয়মান যুৱ নেতা ৰফিকুল ইছলামে কম সময়তে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি এইবাৰ দায়িত্ব গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰফিকুল ইছলামক সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই ৰফিকুল ইছলামক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে ৰফিকুল ইছলামে বিগত সময়ত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীকো সংগ দিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে একেলগে দেখা গৈছিল ৰাহুল গান্ধীৰ লগত। উদীয়মান যুৱ নেতা ৰফিকুল ইছলামে কম সময়তে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি এইবাৰ দায়িত্ব গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰফিকুল ইছলামক সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই ৰফিকুল ইছলামক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে ৰফিকুল ইছলামে বিগত সময়ত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীকো সংগ দিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে একেলগে দেখা গৈছিল ৰাহুল গান্ধীৰ লগত। উদীয়মান যুৱ নেতা ৰফিকুল ইছলামে কম সময়তে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি এইবাৰ দায়িত্ব গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে।